হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোকে মই মোৰ চেনেলত স্বাগতম জনাইছোঁ। হে গাইজ, আজি মই যাম কেৰেলাৰ মেইন টাউনত। যিহেতু মই জানুৱাৰীত ঘৰত যাম, তাৰে কাৰণে মই অলপ কাপোৰ চাপোৰ আনিব যাওঁ আৰু আপোনালোকক কিবা কিবি মই দেখুৱাব চেষ্টা কৰিম। তেনেহ'লে বলক গাইজ কেৰেলাৰ মেইন টাউনলৈ। আৰু গাইজ, আমাৰ ওচৰতে এটা বাছ ষ্টেণ্ড আছে, মই বাছ ষ্টেণ্ডত যাই আছোঁ, তাতে বাছ আহিব, মই তাৰ পৰা যাম। বলকচোন গাইজ। গাইজ, এইটো আমাৰ বাছ ষ্টেণ্ড, ইয়াতে ৰখি আছোঁ, ইয়াতে বাছ আহিব, ইয়াৰ পৰা যাম, আপোনালোকে চাই থাকিব। হে গাইজ, এইখন বাছ আহিছে, এইখনতে যাম। হে গাইজ, কেৰেলাৰ আটাইতকৈ ডাঙৰ বাছ ষ্টেণ্ড চাওকচোন গাইজ। আৰু এই বাছ ষ্টেণ্ডটো বহুত ডাঙৰ বাছ ষ্টেণ্ড হয়। হে গাইজ, মই এতিয়া আহি পালোঁ কেৰেলাৰ চবচে ডাঙৰ বাছ ষ্টেণ্ড। এতিয়া মই যাম সাগৰৰ পাৰত, আপোনালোকে চাই থাকিব। হে গাইজ, মই এতিয়া আহি পালোঁ সাগৰৰ পাৰ, আপোনালোকে চাওকচোন অকণমান সাগৰটো। হে গাইজ, আপোনালোকে দেখিছে কিমান মানুহ আহিছে। হে গাইজ, আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ মই, চাওকচোন গাইজ। মানে কেৰেলাত আম, আনাৰস, অমিতা বৈয়ামত ভৰাই ৰাখে নিমখ পানীত। মেংগো কিतना পইচা? গাইজ, এক পিচ মেংগোৰ দাম 10 টকা হয়। এক পিচ মেংগো। গাইজ, আম খাই আছোঁ, আম। আপুনি যিকোনো খাব পাৰে, মানে এক পিচৰ দাম 10 টকা। আমাৰ টেঙা গাইজ, টেঙা। গাইজ, আপোনালোকে দেখিছে আম আছে, আমলখি আছে, মধুৰিআম আছে, অমিতা আছে, তিয়ঁহ আছে। এক পিচৰ দাম 10 টকা হয়। আৰু এইবিলাক লেতেৰা পানী গাইজ, চাওকচোন লেতেৰা পানী সাগৰত পৰি আছে। হে গাইজ, কাউৰী চাওকচোন, কাউৰী। আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ, এনেকুৱা লাগিছে ইয়াত শগুন মৰিছে। চাওকচোন গাইজ, জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ ইমান কাউৰী। হে গাইজ, এতিয়া আৰু মই ইয়াৰ পৰা যাওঁ কাপোৰ কিনিব, বলকচোন গাইজ। হে গাইজ, বহুত ৰ'দ দি আছে, এতিয়া ইয়াৰ পৰা মই যাওঁ। আৰু ইয়াতে অ'টোৰ লাইন লাগি আছে। হে গাইজ, এতিয়া মই অ'টোত বহি যাই আছোঁ বাছ ষ্টেণ্ডলৈকে।